মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি এটা ক্ৰিয়াকলাপ কৰিম। সেইটো হৈছে আখৰৰ জখলা। তোমালোকে ইতিমধ্যে আখৰৰ জখলা ক্ৰিয়াকলাপটো শিকি আহিছা। আখৰৰ সংখ্যা বঢ়াই বঢ়াই আখৰৰ জখলা ক্ৰিয়াকলাপটো কৰিব পাৰি। আহাচোন আখৰৰ জখলা ক্ৰিয়াকলাপৰ দুটা উদাহৰণ চোৱা। শিক্ষাৰ্থীসকল, এতিয়া বৰ্ডলৈ চোৱা। বৰ্ডত মই এটা ত্ৰিভুজ বনাই লৈছোঁ। ত্ৰিভুজটোত কেইটামান বাকচ বনাই লৈছোঁ। 1, 2, 3, 4, 5। প্ৰথম বাকচটোত মই এটা আখৰ লৈছোঁ ৰ। এতিয়া আমি এই বাকচকেইটা কেনেদৰে সজাম চাবা। দ্বিতীয় বাকচটোত এটা শব্দ লিখিম। ৰ। এতিয়া দেখিছানে? ৰ আখৰটো ব্যৱহাৰ কৰি দুটা আখৰেৰে আমি এটা বানান লিখিছোঁ। ঠিক একেদৰে ইয়াত তিনিটা আখৰেৰে এটা বানান হ'ব, ইয়াত চাৰিটা আখৰেৰে এটা বানান হ'ব আৰু ইয়াত পাঁচটা আখৰেৰে এটা বানান হ'ব। এতিয়া 3 নম্বৰ বাকচটোত চোৱা, আমি এটা লিখিম ৰহৰ। ঠিক একেদৰে 4 নম্বৰ বাকচটোত লিখিম ৰসৰাজ। ৰসৰাজ। দেখিছানে? 3 নম্বৰ বাকচটোত 3টা আখৰেৰে গঠিত এটা বানান আৰু 4 নম্বৰ বাকচটোত 4টা আখৰেৰে গঠিত এটা বানান আৰু 5 নম্বৰ বাকচত আমি লিখিম ৰক্ষণশীল। ৰক্ষণশীল। এতিয়া আখৰৰ জখলা কেনেদৰে সাজিব লাগে তোমালোকে হয়তো গম পাইছা। শিক্ষাৰ্থীসকল, এতিয়া আমি আন এটা উদাহৰণ লওঁ। একেদৰে মই ত্ৰিভুজ এটা বনাই লৈছোঁ। ত্ৰিভুজটোৰ ভিতৰত এনেদৰে বাকচ বনাই লৈছোঁ আৰু ত্ৰিভুজটোৰ প্ৰথমে মই লিখিছোঁ পইৰৈ প্ৰ। এতিয়া প্ৰতিটো বাকচত যিকেইটা শব্দ হ'ব, শব্দকেইটাৰ প্ৰথমেই পইৰৈ প্ৰটো থাকিব লাগিব। সেইটো এটা আখৰৰ জখলাৰ পদ্ধতি। এতিয়া আমি এইটো বাকচত লিখিম প্ৰতি। প্ৰতি। 3 নম্বৰ বাকচটোত ইয়াত যেনেকৈ দুটা আখৰেৰে গঠিত এটা বানান হৈছে, ইয়াত 3টা আখৰেৰে গঠিত এটা বানান হ'ব। আমি লিখিম প্ৰথম। এতিয়া এইটো বাকচত 4টা আখৰেৰে গঠিত এটা বানান হ'ব। আমি লিখিম প্ৰকাশক। প্ৰকাশক। আৰু একেবাৰে শেষৰ বাকচটোত 5টা আখৰেৰে গঠিত এটা বানান হ'ব। আমি লিখিম প্ৰশ্নকাকত। প্ৰশ্ন কাকত। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় এতিয়া ধৰিব পাৰিছা যে আখৰৰ জখলা সাজোঁতে প্ৰথম বাকচটোত যিটো আখৰ বা এনেদৰে যুক্তাক্ষৰ থাকিব, প্ৰতিটো বাকচতে যেতিয়া আমি প্ৰথম বাকচটোত 2টা আখৰেৰে গঠিত, তৃতীয় বাকচটোত 3টা আখৰেৰে গঠিত, চতুৰ্থ বাকচটোত 4টা আখৰেৰে গঠিত আৰু পঞ্চমটো বাকচত 5টা আখৰেৰে গঠিত শব্দ লিখিম, তেতিয়া প্ৰথম আখৰকেইটা যিটো প্ৰথম বাকচত আছিলে সেই ক্ৰমটো ৰক্ষা কৰিব
লাগিব। তোমালোকে আন এনেদৰে আখৰ বা যুক্তাক্ষৰ লৈ এনেকৈ বাকচ বনাই আখৰৰ জখলা কেনেদৰে সাজিব লাগে তাৰ ঘৰত অভ্যাস কৰিবা। ধন্যবাদ।